এফালে মিনতি কেৰেক্টাৰটো পৰি থাকে, এফালে কমল কেৰেক্টাৰটো পৰি থাকে। জানুৱাৰী মাহৰ মানে লাষ্টৰ ফালে সেই শ্বটটো লৈছিলে আৰু বৰষুণৰ নামত সেয়া মানে ফায়াৰ ব্ৰিগেডৰ পানী আমাক 1.5 ঘণ্টামান তিয়ালে। কি অৱস্থা মোৰ মানে কপিছোঁ মানে কেনেকুৱা মই তেনেকুৱাকৈ মানে কপাই নাই মানে জীৱনত একদম এই ধৰণে কপিছোঁ মানে ইমানেই কপিছোঁ। মোৰতো কেৰেক্টাৰটোৱে খুব কান্দিব লাগে, অনবৰতে কান্দিয়ে থাকিব লাগে। কেতিয়াবা আমনি লাগেগৈ আৰু কিমাননো কান্দি থাকিম। নমস্কাৰ, মই ভাস্কৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকে মোক বহুত ৰিকুৱেষ্ট কৰি আছিলে, বহুত কৈ আছিলে যে আপোনালোকৰ প্ৰিয় ধাৰাবাহিক অদম্য যাত্ৰাৰ এটি ভাল লগা কেৰেক্টাৰ অনু আৰু দুবৰি মাতৃ মিনতিৰ ইণ্টাৰভিউ লাগে আৰু এটি ব্যতিক্ৰমী ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আজি আহিছোঁ। তেখেত যিহেতু বৰ্তমান থাকে যোৰহাটত আৰু মই আছোঁ মঙলদৈত, গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে চাব আৰু মৰম দিব বা আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ ভাস্কৰ, তুমি যে এইদৰে হ'লেও তোমাৰ অনুষ্ঠানত মোক অন্তৰ্ভুক্ত কৰিছা তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনাৰ প্ৰকৃত নামটো যিহেতু দৰ্শকে গম নাপায়, আপোনাক গম পায় মিনতি হিচাপে, গতিকে আপোনাৰ প্ৰকৃত নামটো কি বাৰু? নমস্কাৰ, মই অমৃতা আদ্যা। দৰ্শকসকলক এই অনুষ্ঠানটোৰ মাজেৰে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে মিনতি কেৰেক্টাৰটো ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে, মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ভাস্কৰে কৈছিলেও যে কোনোৱে তেওঁক দাবী জনাইছে মানে মিনতি কেৰেক্টাৰটো ইণ্টাৰভিউলৈ আনিব লাগে। তেখেতসকললৈও ধন্যবাদ জনাইছোঁ, আপোনালোকে যে বিচাৰিছে মোক সেইবাবে। হয়, যিহেতু আপুনি ধাৰাবাহিকখন কৰি আছে অদম্য যাত্ৰা, গতিকে এই ধাৰাবাহিকখন কৰি আপোনাৰ কেনেকুৱা লাগিছে আৰু আপোনাৰ কেৰেক্টাৰটো যিহেতু এটা জটিল কেৰেক্টাৰ? ধাৰাবাহিকখন কৰিতো মোৰ বিৰাটেই ভাল লাগিল, কাৰণ মই এটা বিচাৰি থকা ধৰণৰ কেৰেক্টাৰ কৰিবলৈ পাইছোঁ। মই আচলতে অলপ জটিল কেৰেক্টাৰবোৰ কৰি ভাল পাওঁ। এই কেৰেক্টাৰটো পোৱাৰ লগে লগে মই ক'বলৈ কোনো ৰাস্তাই নাথাকিলে আৰু বিশেষকৈ মই বহুত দিনৰ পৰা তাৰমানে এনেকুৱা অলপ জটিল কেৰেক্টাৰ কৰিবলৈ পোৱাই নাছিলোঁ আৰু পাইছোঁ যেতিয়া তাৰমানে মই এইটো কেনেকৈ ক'ম, ইমানেই ভাল কেৰেক্টাৰ এটা পালোঁ। আৰু যেতিয়াই ক'লে যে এনেকুৱা তেনেকুৱা হ'ব, যে প্ৰথম মাজুলীত হ'ব, মাজুলীত এনেকৈ বিয়াৰ পৰা দেখুৱাব, বিয়াৰ সময়ৰ পৰা দেখুৱাব, তাৰপিছত মানে হাজবেণ্ড ঢুকাব, হাজবেণ্ড ঢুকোৱাৰ পাছত সাংঘাতিক ধৰণৰ অত্যাচাৰ চলিব, তাৰপাছত অসুখ এটা আৰম্ভ হ'ব, অসুখ হোৱাৰ কাৰণে মানে মানুহে খেদিব, হেৰিয়াৰ পৰা ঘৰৰ পৰা যোৰহাটলৈ খেদি দিব প্ৰেগনেঞ্চি পিৰিয়ডত। তাৰপাছত যোৰহাটত আহি বাচ্ছা জন্ম হোৱাৰ পাছত যোৰহাটতো আকৌ যোৰহাটৰ যিখিনি মানুহ তেওঁলোকেও আকৌ অত্যাচাৰ আৰম্ভ কৰিব। তাৰপাছত এটা সময়ত গৈ মৃত্যু হ'ব সেই মানে কেৰেক্টাৰটোত। এইখিনি যেতিয়া ক'লে মই গম পালোঁ যে কেৰেক্টাৰটো অলপ জটিল হ'ব। খুব ভাল লাগিলে মোৰ শুনি আৰু লগে লগে যেতিয়া য়েছ ক'লোঁ, তাৰপিছত মানে কাষ্টিংটো এইটো হেৰি হৈ গ'ল আৰু তাৰপিছত গ'লোঁ। যেতিয়া গৈ পালোঁ, গৈ পাইহে গম পাইছোঁ যে এইটো সাংঘাতিক টান কেৰেক্টাৰ। মই যিমান ভাবিছিলোঁ তাতকৈও বেছি কেৰেক্টাৰটো টান। ভাল লাগিলে কৰি। আৰু কেতিয়াবা এনেকুৱাও হয় যে জানুৱাৰী মাহৰ এই 20-21 তাৰিখমানে যিটো সাংঘাতিক ঠাণ্ডা পৰিছিলে, সেইকেইদিনত ৰাতি 8:30-10টা বজাত যেতিয়া এই চিৰিয়েলখন আৰম্ভণিতে যে যিটো এটা চিন এটাৰে আৰম্ভ হয়, মানে এক্সিডেণ্টৰ চিন এটা, এফালে মিনতি কেৰেক্টাৰটো পৰি থাকে, এফালে কমল কেৰেক্টাৰটো পৰি থাকে আৰু খুব যে বৰষুণ হয়, সেই চিনটো কৰোঁতে ঠাণ্ডা খুব সেইকেইদিন, লগতে ৰাতিটোতো আৰু কিমান ঠাণ্ডা হয় সকলোৱে জানে, আৰু বৰষুণৰ নামত সেয়া মানে ফায়াৰ ব্ৰিগেডৰ পানী আমাক 1.5 ঘণ্টামান তিয়ালে। মানে কি অৱস্থা মোৰ মানে কপিছোঁ মানে কেনেকুৱা মই তেনেকুৱাকৈ মানে কপাই নাই মানে জীৱনত একদম এই ধৰণে কপিছোঁ মানে ইমানেই কপিছোঁ। তেওঁলোকে এইবোৰ জুই ধৰি থৈছিলে অৱশ্যে, সেইকাৰণে বাৰু ইমান এটা প্ৰব্লেম নহ'লে। গা চা বেয়া নোহোৱাকৈ যোৰহাট পামহিম বুলি মই ভবা নাছিলোঁ, কিন্তু ভগৱানৰ কৃপাত নহ'ল যেনিবা একো। তাৰপিছত সেয়া গ'ল, ৰাতি 3টা বজাত উঠাই শ্বট দিবলৈ বুলি। সৰু ছোৱালীজনী যে আছিলে আৰু এই নাওখনত যে গৈ থকা যিটো চিন সদায় দেখুৱাই আৰম্ভণিতে, সেই শ্বটটো লওঁতে ৰাতিপুৱা 4টামান বজাত আৰম্ভ কৰিছে, 7টা বজাত শেষ হৈছেগৈ। আৰু খুব কুঁৱলীৰ মাজে মাজে সেই নাওখনৰ মাজেদি আমি
নাওখনত উঠি কুঁৱলীৰ মাজে মাজে ব্ৰহ্মপুত্ৰত গৈ থকা সেইটো এটা আমাৰ মানে ভাল এক্সপিৰিয়েঞ্চ এটা বৰ ধুনীয়া এক্সপিৰিয়েঞ্চ শুনিবলৈ বিৰাট কষ্টকৰ নিচিনা লাগে মানে ভাবিছিলোঁ এতিয়া মই ইমান কষ্ট কৰিছোঁ নে ইমান মানে তেতিয়া সেইটো সময়ত কষ্ট নিচিনা লাগিছিলে কিন্তু তাৰপিছত এতিয়া যেতিয়া ভাবোঁ নহয় এতিয়া মানে বিৰাট ভাল লাগে আৰু যেতিয়া আপোনালোকেও মানে মোক এইধৰণে মানে মিনতি হিচাপে আপোনালোকে আঁকোৱালি ল'লে মৰম দিলে এতিয়াতো মোৰ কষ্ট কোনো মানে অনুভৱেই নহয় এতিয়া হয় এতিয়া আমি আগবাঢ়িছোঁ আপোনাৰ বায়োগ্ৰাফিৰ ৰাউণ্ডলৈ আপোনাৰ ঘৰ ক'ত আপোনাৰ পিতৃ মাতৃৰ নাম কি আৰু আপোনাৰ পঢ়া শুনা আৰু আপোনাৰ বাৰ্থডে মোৰ জন্মস্থান যোৰহাট আৰু যোৰহাটতে মোৰ শিক্ষা জীৱন প্ৰি প্ৰাইমেৰী 1ৰ পৰা 10লৈকে দীপাংকৰ বিদ্যাপীঠত পঢ়িলোঁ তাৰপিছত যিটো কলেজীয়া জীৱন সেইটো পাৰ কৰিলোঁ মই DCB গাৰ্লছ কলেজত আৰু মোৰ মা দীপিকা শৰ্মা আৰু দেউতা প্ৰয়াত প্ৰকাশ শৰ্মা ঘৰত এতিয়া মায়ে মই মোৰ বাৰ্থডে 2 মাৰ্চ হয় সঁচাকৈ বহুত ভাল লাগিলে আপোনাৰ অভিনয় আৰু অসমৰ দৰ্শকে বহুত ভাল পাইছে আপোনাৰ অভিনয় ভাল পাইছে আপোনাৰ অভিনয় যিটো শৈলী গোটেইখিনি ভাল পাইছে গতিকে আপোনাৰ যিটো অভিনয় জাৰ্ণি এই জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল বা ক'ৰ পৰা আৰম্ভ হ'ল বা আপুনি এক্সিডেণ্টলি আহিলে নে আপুনি কিবা প্ৰশিক্ষণ লৈছিলে অকণমান জনাব নেকি মোৰ এক্টিং জাৰ্ণি বুলিলে অলপ ক'বলৈ প্ৰব্লেম হয় তাৰমানে জাৰ্ণিটো ক'ৰ পৰা আৰম্ভ হ'ল মই নিজে গম নাপাওঁ একেবাৰে সৰুতে মানে মই তেতিয়া প্ৰি প্ৰাইমেৰী 2 সেইটো সময়ত আচলতে এনেকুৱা কোনো স্কুলত নলয়েই কিন্তু মই সৰুতে খুব উৎপতীয়া আছিলোঁ সেইটো কাৰণে আইতাই কি কৰিলে আমাৰ ওচৰতে যিখন স্কুল খুলিছে তাৰ সেই স্কুলখনৰ এজন ফেকাল্টি তাৰমানে তেওঁলোকৰ লগত আমাৰ আইতাহঁতৰ আগৰ পৰাই চিনাকি আছিলে আইতাই তাৰমানে কৈ মোক লোৱাইছে তাৰমানে মুঠতে ঘৰখনৰ পৰা আঁতৰি থাকিব লাগে উৎপাত কৰি থকাকৈ ঘৰখনৰ পৰা আঁতৰি থাকিব লাগে সেইটো কাৰণে তাতে থাকগে তাৰমানে তেনেকুৱা আৰু তাৰপিছত গ'লোঁ গৈ তেওঁলোকেতো বৰ বিশেষ মোক একো নিদিয়ে তেনেকুৱা ডাঙৰ চৰিত্ৰ সৰু প্ৰি প্ৰাইমেৰী 2 আৰু কিনো কৰিব পাৰিম তেনেকুৱা কেতিয়াবা এখন ফুল ফ্লেজত যদি নাটকো কৰে তাতো মোৰ খুব বেছি এটা ডাইলগ খুব বেছি 2টা কেতিয়াবা কোনোবাখন নাটকত এটাও নাথাকে ডাইলগ এনেই ওলাব লাগে সোমাব লাগে তেনেকুৱা ধৰণৰ কিছুমান এনেই মানে তেনেকৈ সোমাই থৈ দিয়ে আৰু মোক তেনেকৈ শিকোঁতে কেতিয়াবা কিছুমান শিকাওঁতে বাকী ডাঙৰখিনিকো যেতিয়া শিকাই থাকে তাৰমানে আমাকো একেলগে থৈ দিয়ে নহয় সেইটো কাৰণে বাকী সেই ডাঙৰখিনি শিকাই থাকোঁতে কিবা এটা দুটা বস্তু যে মনত থাকে তেনেকুৱাকৈ মনত থকা কিছুমান বস্তু মনত থাকিল আৰু তেনেকৈ আগবাঢ়িলোঁ তাৰপিছততো বহুত ডাঙৰ এটা গেপ মই ভবাই নাছিলোঁ মই যে নাটক কৰিম কেতিয়াবা আৰু সেই নাটকটো সেইটো দিনততো নাটক কৰিবলৈ নাপালোঁৱে ভালকৈ আৰু সেইকাৰণে মই ভাবিলোঁ এক্টিং বস্তুটো বৰ কামোৰ বস্তু নেকি বেয়া নেকি তেনেকুৱা বুলি ভাবি পেলাই মানে নাটক বস্তুটো মই বেয়াই পাওঁ এক্টিং বস্তুটো মই একদম বেয়া পোৱা বস্তু এটা হৈ গ'ল তাৰমানে তাৰপাছত কি হ'ল দেউতা ঢুকালে দেউতা আকৌ আমাৰ যোৰহাট থিয়েটাৰৰ মেম্বাৰ আছিলে আৰু যোৰহাট থিয়েটাৰটো আৰু নাটক চাটক হৈয়ে থাকে তাৰপিছত তাৰ সেই শিশু নাট্য বিদ্যালয়খন আচলতে সেই যোৰহাট থিয়েটাৰৰ মেম্বাৰসকলেই 2-এজন মেম্বাৰেই গোট খাই সেই শিশু নাট্য বিদ্যালয়খন পাতিছিলে আৰু তেওঁলোকৰ এটা সময়ত মনত পৰিল যে এই সৰুতে গৈছিলোঁ আৰু এনেকৈ মনত পৰিলে যে মোক ক'লে মানে এই দেখোন ল'ব পাৰি নাটকত তেনেকৈ বুলি হেৰি কৰিলে ভাবিলে মোক ক'লে মই যাওঁচোন বহুত দিন যোৱা নাই কেনেকুৱানো লাগে চাওঁগৈ তেনেকুৱা হ'লে গ'লোঁ আৰু সেই বছৰৰ যোৰহাট থিয়েটাৰৰ যিটো ফাউণ্ডেশ্যন ডে মোৰ দেউতাৰ নামত উচৰ্গা কৰিছিলে তাতে এখন নাটক কৰিলে মানে 1 এক্ট এখন কৰিছিলে তাতে এটা সৰু কেৰেক্টাৰ দিলে সেই কেৰেক্টাৰটো কৰিলে তাৰ পৰা 1 এক্টখনৰ পৰা ফুল ফ্লেজলৈ গ'ল যোৰহাট থিয়েটাৰৰ পৰা আকৌ তৰাজান মন্দিৰলৈ গ'লোঁ তাত নাটক কৰিলোঁগৈ তেনেকুৱা হ'ল তাৰপাছতে আহিল এটা টাৰ্ণিং পইণ্ট অসম নাট্য সন্মিলন যোৰহাট শাখাত মানে অন্তৰ্ভুক্ত হ'লোঁ আৰু সেই মানে দলটোৱে টান নাটকবোৰ লিখেই কিন্তু বিশেষকৈ যিবোৰ নাৰী চৰিত্ৰবোৰ সাংঘাতিক টানকৈ লিখে জটিল কেৰেক্টাৰ মানে যিবোৰ লিখে
সেই জটিল কেৰেক্টাৰবোৰ মই কৰিবলগীয়া হ'ল মানে সেইটো এক্সিডেণ্টেলি যোৱা হৈছিলে মোৰ তেওঁলোকৰ কোনোবা এগৰাকী এক্ট্ৰেছৰ কিবা এটা হ'ল নাটক এখন কৰিব নোৱাৰিলে তাৰমানে সেইটো কাৰণে বিচাৰি বিচাৰি আহি মোক পালেহি মানে তেনেকুৱা মই একেবাৰে সদস্য মই মানে আৰম্ভণিৰ পৰা সদস্য তেনেকুৱা মই নাছিলোঁ সেই গ্ৰুপটোৰ তেনেকুৱাকৈ আৰম্ভ হ'ল আৰম্ভ হৈ তাৰপিছত ইখন নাটকৰ পৰা সিখন নাটকত ল'বলৈ ল'লে সিখন নাটকৰ পৰা সিখন নাটকৰ মানে এক্টিঙৰ মানে জটিলতাটো বাঢ়ি বাঢ়ি গৈ থাকিলে এনেকুৱাকৈ লিখিবলৈ ল'লে নাটকবোৰ জটিলতাটো বাঢ়ি বাঢ়ি গৈ থাকিলে আৰু সেই জটিল কেৰেক্টাৰবোৰ যেতিয়া কৰিবলৈ পালোঁ কৰি কৰি এনেকুৱা হ'লগৈ যে মোৰ এক্টিং কৰিবলৈ ভাল লগা হ'ল তাৰপিছত লাহে লাহে সেই দলটোৱে অ'ত কম্পিটিশ্যন কৰে মই কম্পিটিশ্যনো কৰিলোঁ তাৰপিছত লাহে লাহে অল আছাম বেষ্ট এক্ট্ৰেছ পাবলৈও সক্ষম হ'লোগৈ এটা সময়ত বেয়া পোৱাৰ পৰা গৈ তাৰপিছত লাহেকৈ চিৰিয়েল পালোঁ এবছৰ মই থিয়েটাৰতো থাকিলোঁ তাৰপিছত আকৌ তেনেকৈ আহি আকৌ নাটক কৰিলোঁ আকৌ মানে এনেকৈ চিৰিয়েল লাহে লাহে আগবাঢ়ি বাঢ়ি গৈ আছোঁ আৰু এই ধৰণে হয় আমি বহুতো কথা গম পালোঁ বাৰ পৰা এতিয়া আমি জানিবলৈ বিচাৰিম যে বাৰ কেমেৰাৰ সন্মুখত প্ৰথম কাম কি আছিলে আৰু এতিয়ালৈ আপুনি কি ধাৰাবাহিক কৰিলে বা কেমেৰাৰ মোৰ ফাৰ্ষ্ট কামটো আছিলে জোনাকত মেগা চিৰিয়েল এখন আছিল মায়াবিনীৰ মৰম বুলি সেইটো মোৰ ফাৰ্ষ্ট কাম আছিলে বা যিহেতু আপুনি অদম্য যাত্ৰা ধাৰাবাহিকখন কৰিলে গতিকে এই টিমটোৰ লগত কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা বা আপুনি কি শিকিলে অদম্য যাত্ৰা টিমটো কেনেকুৱা বিৰাটেই ভাল টিমটো মানে ডিৰেক্টৰ্ছ গ্ৰুপৰ পৰা আৰম্ভ কৰি স্পট বয়টোলৈকে মানে ইমানেই মিলা প্ৰীতি মানে এক্টিং কৰি থকা সময়ত বা শ্বটটো চলি থকা সময়ত ইমানেই মানে ছাপোৰ্ট প্ৰত্যেকৰে কো এক্টৰ এক্ট্ৰেছখিনিৰতো ছাপোৰ্টটো আছেই লগতে আমাৰ ডিৰেক্টৰ ৰাজীৱ বৰঠাকুৰদাত তেখেতৰতো কথা ক'বই নালাগে মানে ইমানখিনি শিকাই বুজাই মোক লৈ গৈছে মানে মোক হিচাপে কৈছোঁ এনেই বাকী সকলোকে শিকাইছে আৰু ইমান ধুনীয়াকৈ মানে ফিলবোৰ দি দিয়ে যে এনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে এনেকুৱা বুলি ভাবি আছে কেৰেক্টাৰটো এনেকৈ ভাবি আছে তেনেকৈ মানে গোটেই ফিলটোৱে দি দিয়ে তাৰমানে আৰু মানে দৰ্শকে দেখিছে আৰু দৰ্শকে মোক কৈছে যে আপুনি মানে আৰম্ভণিৰ পৰা শেষলৈকে কান্দিয়ে থাকিলে মানে ভাল হৈছে অভিনয় কিন্তু আপুনি কান্দি থাকিলে দুজন ডিএপি এজন অজিত বড়ো এজন তাপসদেৱ তাৰে তাপসদেৱ যিজন ডিঅ'পি আমাৰ তেখেতেতো এনেকুৱা কৰেগৈ মানে কেতিয়াবা মোৰতো কেৰেক্টাৰটোৱে খুব কান্দিব লাগে অনবৰতে কান্দিয়ে থাকিব লাগে কেতিয়াবা আমনি লাগেগৈ আৰু কিমাননো কান্দি থাকিম ৰাতিপুৱাৰ পৰা গধূলিলৈকে কান্দি নোৱাৰি নহয় কান্দি থাকিব তাৰপিছত মোক তাৰমানে ৰাজীৱ দাই কেতিয়াবা কয় যে নাই তাইকে গ্লিচাৰিন অকণমান দি দিয়া মানে মেকআপ আৰ্টিষ্টক কয় তাপস দাই নিদিয়ে মই যদি গ্লিচাৰিন লৈ কান্দোঁ এক্সপ্ৰেশ্যনটো তাৰমানে সেই যিটো মানে সঁচাকৈ কান্দিলে যিটো এক্সপ্ৰেশ্যন ওলায় তাৰমানে মুখত সেইটো গ্লিচাৰিন দি কান্দিলে মানে সেই এক্সপ্ৰেশ্যনটো কম হয় সেইটো কাৰণে মানে নিজকে কান্দিবলৈ দিয়ে তাৰমানে অকল মোক বুলি নহয় বাকীখিনি কেৰেক্টাৰকো তাৰমানে যিমান পাৰে নিজকে কান্দিবলৈ দিয়ে মানে সঁচা সঁচিকৈ কান্দিবলৈ দিয়ে মানে তেতিয়াহে আচল এক্সপ্ৰেশ্যনটো আহে তাৰমানে তেনেকুৱা সেই বস্তুবোৰ ছাপৰ্টেই হয় এফালৰ পৰা চাবলৈ গ'লে মানে আৰ্টিষ্টৰ ক্ষেত্ৰত সেইটোৱে আৰ্টিষ্টক এটা ছাপৰ্ট কৰাই হয় মানে একদম নিজৰ যিমানখিনি আছে উজাৰি দিয়া বুলি যে কয় উজাৰি দিবলৈ যে সুবিধাটো দিয়ে সেইটো এটা ডাঙৰ ছাপৰ্ট খুব ভাল লাগিলে আমাৰ টিমটো আৰুতো খুব হাঁহি ফূৰ্তিকৈ পাৰ হ'ল আমাৰ কেনেকুৱা শ্বেডিউলটো কেনেকুৱা একদম ৰাতিপুৱা 6:30 কেতিয়াবাতো 6:30 পৰা ৰাতি 11টা বাজেগৈ এনেকুৱা আকৌ কোনোবা এবাৰ ধৰক 7:30 যেনিবা গ'লোঁ 8:30 গ'লোঁ ৰাতি 12টা বাজেগৈ এনেকুৱা আছিলে কিন্তু আমাৰ সেইটো মানে অনুভৱ কৰিবলৈ সুবিধাই নহ'ল যে আমাৰ ইমানেই ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি তাৰ মাজেদি আমি কামখিনি কৰিলোঁ যে আমাৰ ভাগৰো মানে অনুভৱ কৰিবলৈ সময় নহ'ল ভাগৰ লাগিলে কেতিয়াবা শুওঁ কোনো কথা নাই তাৰ মাজতে কিন্তু যে আমনি যে পাব লাগে আমি আমনি পাবলৈ নহ'ল তাৰমানে ইমানেই হাঁহি ফূৰ্তিৰে পাৰ কৰিলোঁ বৰ ধুনীয়া এটা মানে গ্ৰুপ ভাল লাগিলে